আছো ৰেংক বেংক বেক টু মাই ইউটিউব চেনেল ব্লগ। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত দিন ধৰি ব্লগ দিয়া নাই। আজি ভাবিছোঁ শাওনৰ আজি দ্বিতীয়টোত এবাৰ আজি মই গৈ আছোঁ ৰেংক বেংক। এইবিলাক পায় চাইকেল আৰু গাড়ীখন কিনাৰ পিছৰে পৰা গাড়ীয়ে পাই থাকে। এইখন চাইকেল আজি ভাবিছোঁ এখন চাইকেল গাড়ী তাত আছে সিটো ঘৰত। আজি ভাবিছোঁ এখনেৰে আজি যাম বুলি বলবম। আৰম্ভ কৰোঁ মটৰ ব্লগিং লগ পাই আছোঁ ব্লগ। এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত মানুহৰ ভিৰ। এটা দুখৰ কথা হ'ল যে আমি ৰেংক বেংক গৈছিলোঁ হ'লে সোমাব নোৱাৰিলোঁ। মানুহৰ বহুত সমাগম আছিল, সেইবাবে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। মোৰ মোবাইলটো এবাৰ পৰিছিল, সেইবাবে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আমি তাৰ পৰা ৰিটাৰ্ণ হৈ আহিলোঁ। চাওক পানী লৈ নিজৰ নিজৰ গন্তব্যস্থানলৈ গৈ আছে। চাওক এটা চিনেমেটিক ভিডিঅ' চাই লওক।
আহি আছিলোঁ বলবম চাই বলবমৰ মন্দিৰত সোমাব নোৱাৰিলোঁ বহুত মানুহৰ ভিৰ আছিল সেইবাবে আমি সোমাব নোৱাৰিলোঁ আপোনালোকক দেখুৱাই আছোঁ চাওক আমি আহি পেলাই নৈ তেল ডিপুত পাইছোঁহি ফুলমাৰী তেল ডিপুত মানুহ চাওক বহুত মানুহ হৈ আছে মানুহৰ বহুত সমাগম হৈছে কিছুমান মানুহে বুট দিছে বুট খাইছে দূৰৰ পৰা অহা মানুহবিলাকে মই আহি থাকোঁতে মোৰ লগৰ এজন বন্ধুক লগ পালোঁ ই চাওক আহক ইয়াত মানে প্ৰত্যেক বছৰে প্ৰত্যেকটো দেওবাৰে ইয়াত ভোগ দিয়ে তেল ডিপু মালিকে চাওক দেখুৱাই আছোঁ মানুহ চাওক ভোগ খাই পেলাই লাহে ধীৰে গৈ থাকে নিজৰ স্থানলৈ যোনবিলাকে পানী আনে ৰেংবেঙৰ পৰা সেইবিলাকে এনেকৈ তাৰ লগত অহা মানুহবিলাকে খায় এইবোৰ খিচিৰি দি আছে চাওক খিচিৰি পানী পায়স দি আছে চাওক মানুহবিলাকে খাই পেলাই লাহে ধীৰে ভাগৰ জীয়াই পেলাই মই কৈছোঁ যে এইবোৰ স্পীকাৰ অহা নাই নগাঁও বেবেজীয়া পৰা আহিছে এইটোৱে আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো এটা ৰেপ ছং তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে